everyone, welcome back to my channel. Asa khalaman nangthamuna boybo mojang donga mane akha korisu apnaloke hokolue bhale ase aru logote good morning karon kap loisu এক কাপ চাহ লৈছো আৰু কেপিছমান কেক এক কাপ নহয় আধা কাপ কাপটো বহুত ডাঙৰ আধা কাপ চাহ লৈছো আৰু কেপিছমান কেক আজি লাঞ্চ অলপ দেৰিকৈ কৰিম নৰমালি মই ব্ৰেকফাষ্ট নকৰো বুলি ক'ব পাৰি কাৰণ ৰাতিপুৱা ভাত আঞ্জা বনাও দেউতা আৰু হাজবেণ্ড অফিচ যায় বাবে আৰু 10টাৰ পৰা 12টা মানৰ ভিতৰত আমি ভাতেই খাই দিও লাঞ্চ বুলি ক'ব পাৰি লাঞ্চে কৰি দিও হেবে ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাই নহয় আজি লাঞ্চ অলপ দেৰিকৈ কৰিম হেবে অলপ ব্ৰেকফাষ্ট লৈ লৈছো এতিয়া মই ব্ৰেকফাষ্ট কৰো আৰু আপোনালোকে যোৱাকালি মই পুৰা ডিলিচিয়াছ কণীৰ ৰেচিপি এটা বনাইছিলো হেইটো চাই লওক আৰু হাজবেণ্ডে মণিপুৰী শুকান মাছৰ চাটনি এটা বনাইছিলে হেইটো গুটেখিনি ভিডিও কৰি থৈ দিছো হেখিনি মই এতিয়া এড কৰি দিম এখিনি চাই লওক চাই উঠি মই আপোনালোকে খুদি থকা এটা প্ৰশ্নৰ উত্তৰ দিম মোৰ এই নাকৰ ওচৰ তিলটো ৰাইট সাইডে আছে না লেফট সাইডে আছে ৰাইট আৰু লেফট কিয় হৈ থাকে ভিডিওবোৰত বাৰে বাৰে হেইটোৰ উত্তৰ দিম যেহেতু আপোনালোকে প্ৰশ্ন কৰিছে আপোনালোকে মোৰ ফ্যামিলি মেম্বাৰ দৰে হৈ গৈছে এতিয়া আপোনালোকৰ বাবে ভিডিও বনাও আপোনালোকে যদি জানিব বিচাৰিছে মোৰ এইটো ৰাইট সাইডে আছে না লেফট সাইডে আছে সো হে ভাবিলেও কৈ দিও কোন ফালে আছে তেতিয়ালৈকে আপোনালোকে যোৱাকালি ভিডিওটি চাই লওক আৰু মই ব্ৰেকফাষ্ট কৰি লও তাৰ পিছত কৈ আছো এয়া হৈছে ৰঙালাওৰ গুটি ৰঙালাওবোৰ খাই গুটিবোৰ এন্দৰে শুকুৱাই থৈ দিও আৰু এতিয়া দুমুঠি মানৰ জুখত ৰঙালাওৰ গুটি পাকলি এৰিবই লম চাটনি খাবলৈও ভাল আৰু মাছৰ লগত খাবলৈও ভাল হয় কিন্তু মই আজি কণীৰ লগত বনাম আৰু এই এৰুৱাই থাকিবলৈ বহুত দিগদাৰ হয় আপোনালোকে কেৰাহী এখনত ভাজি মিক্সাৰ গ্ৰাইণ্ডাৰত গুৰি কৰি চালি ল'ব পাৰে কিন্তু মোৰ ওচৰত সময় আছে বাবে আৰু মই এৰুৱাই লম যিমানখিনি পাৰো এয়া আধা বাটি মানৰ জুখত এৰুৱাই ললো গুটি বাকলি এৰুৱাই ললো আৰু এইখিনি এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত ধুনিয়াকৈ পেষ্ট বনাই লম অকনমান পানী দি পিনে আৰু এইফালে এইখিনিও পেষ্ট বনাই লম পিয়াজ লৈছো নহৰু আদা এটা বিলাহী আৰু শুকান জলকীয়া এইখিনি এক্সট্ৰাকৈ পেষ্ট বনাই লম আৰু লাওৰ গুটিখিনিও এক্সট্ৰাকৈ পেষ্ট বনাই লম বইল কৰি লোৱা কণী কেইটামান ফ্ৰাই কৰি ললো আৰু ফ্ৰাই কৰি ৰৈ যোৱা তেলতে গোটা জিৰা দিলো আধা চামুচ এতিয়া পিয়াজ জলকীয়া আদা নহৰু বিলাহী যিখিনি পেষ্ট বনাই লৈছিলো এইখিনি দিছো লগতে সোৱাদ অনুসৰি নিমখ হালধি আৰু ৰেড চিলি দিম বিলাহীৰ পেষ্টখিনি প্ৰায় 2 মিনিট মান সময় লো ফ্লেমত ভাজি ললো আৰু এতিয়া লাউ গুটি পেষ্টখিনি দিছো আৰু এইখিনিও প্ৰায় 5 মিনিট মান সময় লো ফ্লেম কৰি একদম লো ফ্লেম কৰি ভাজি লম আৰু মিক্সাৰ জাৰটো যেহেতু অলপ লাগি থাকে সেইখিনিও ধুনিয়াকৈ পানীৰ লগত আফুলি পিনে দি দিছো আৰু এতিয়া এইখিনি একদম লো ফ্লেমত ভাজিব 5 মিনিট মান সময় লৰাই ভাজি থাকিব এয়া দুটা বিলাহী পুৰি আছে এতিয়া বনাব মণিপুৰী শুকান মাছৰ চাটনি নাৰী চাটনি এইফালে মোৰ গ্ৰেভিখন উতল আহিছে আৰু এয়া ৰেডি কৰি আছে এয়া নাৰীৰ পেকেট ফেৰি মাছ বিজি এইটো দেখুৱাইছো মই আগৰ ভিডিঅ'ত এতিয়া শুকান মাছ এনেদৰে উলাই ল'ব আৰু এইকেইটা পুৰি ল'ব ন গোটেইখিনি 5 মিনিট মান সময় ভাজি লৈ মই জুখমতে পানী দিলো পানী আপোনালোকে গ্ৰেভি কিমানখিনি দাঁত ৰাখিব বিচাৰে হেতু জুখতে দিব আৰু পানী দিয়াৰ পিছত ধুনিয়াকৈ উতল আহি গৈছে এতিয়া মই দিম এচামুচ গৰম মছলা মই বেলেগ মছলা ব্যৱহাৰ নকৰো আজি অকল এচামুচ গৰম মছলাই দিছো আৰু দিছো লগতে ফ্ৰাই কৰি থোৱা কণীখিনি ও মাই গড সিদিকি গল সাইডৰ ফালে আৰু যেন হক এতিয়া ধুনিয়াকৈ উতলি গ্ৰেভিখন অলপ দাঁত হ'বলৈ দিম বিলাহীৰ লগতে শুকান মাছখিনিও পুৰি লৈছে গৰমতে মোক ভিডিও কৰিব দিয়া নাই ন খং উঠি আছে ভিডিও কৰিব নালাগে ইমান গৰম পাকঘৰত জনে পাকঘৰত থাকে সিহঁতেতো জানেই চাগে ইমান গৰম হয় আৰু এইফালে চাওক ধুনিয়াকৈ উতলি আছে
এয়া মই বিলাহী ৰেডি কৰি আছোঁ শুকান মাছ চাটনিৰ কাৰণে। এইটো আপোনাৰ শুকান মাছ শুকান মাছ এইটো মই প্ৰিপেয়াৰ কৰি আছোঁ। এইটো এতিয়া চাটনি যিমানখিনি বস্তু পুৰি মেলি ৰেডি কৰি লৈছিলে গোটেইখিনি মিক্স কৰি এনেদৰে খুন্দি লৈছে। আৰু এইটো হৈছে মণিপুৰীসকলৰ একদম ফেভৰেট ৰেচিপি আৰু আমাৰো ফেভৰেট হৈ গ'ল কাৰণ বহুত টেষ্টি এই চাটনিবিধ। মই বনাম এতিয়া কণী চপ। সেয়ে 2টা কণী এক্সট্ৰাকৈ বইল কৰি লৈছিলোঁ। কণীকেইটা 4ফালকৈ কাটি লৈছোঁ, অকণমান নিমখ ছটিয়াই দিছোঁ আৰু 2টা আলু বইল কৰি লৈছিলোঁ। ইয়াতে দিছোঁ এটা পিঁয়াজ সৰু সৰুকৈ কাটি, জলকীয়া কেইটামান, সোৱাদ অনুসৰি নিমখ, আধা চামুচ জিৰা, আধা চামুচ ব্লেক পেপাৰ, আধা চামুচ গৰম মছলা, অলপ মছলা দি পিনে বনাম। এইখিনি এতিয়া পিটিকি ল'ম। এয়া আলু পিটিকি লোৱা হৈ গ'ল আৰু এতিয়া হাতত এনেদৰে বহলাই ল'ম আৰু মাজত কণীৰ ফালটো দি লাডু বনাই দিম। এয়া মই পাত্ৰ এখনত 2 চামুচ বেচন, অকণমান বেকিং ছ'ডা, অকণমান নিমখ আৰু পানী অকণমান দি পিনে ধুনীয়াকৈ মিহলাই লৈছিলোঁ। এতিয়া কণী আৰু আলুৰ বলকেইটা ইয়াতে এবাৰ লেপাই লৈ ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। অকণমান বেচনৰ মিশ্ৰণখিনি ৰৈ গৈছিলে, এইখিনি এনে পেলাই দিবতো বেয়া লাগে, সেইবাবে এনেদৰে ওপৰত অলপ অলপ দি দিছোঁ। এনে ৱেষ্ট কৰিলে বেয়া লাগে, সেইবাবে এনেদৰে দি দিছোঁ আৰু ইলুটি শিলুটি কৰি চাৰিওফালে ৰঙচুৱা হোৱাকৈ ফ্ৰাই কৰি ল'লোঁ আৰু হৈ গ'ল আলু কণীৰ চপ। আৰু অলপ ছফ্ট হৈছে চাওক, মই অলপ ছফ্ট হ'লে ভাল পাওঁ, সেইবাবে বেচন অকল দিছিলোঁ। আপোনালোকে যদি ওপৰৰ লেয়াৰটো অলপ টাইট বিচাৰে তেনেহ'লে অকণমান চাউলৰ গুড়ি মিলাই দিব পাৰে, বেচন আৰু চাউলৰ গুড়ি, তেতিয়া ওপৰৰ লেয়াৰটো অলপ টাইট হয়। কিন্তু মই ছফ্ট হোৱাটোৱে ভাল পাওঁ, ছফ্ট হ'লে খাই ভাল লাগে। এতিয়া হৈ গ'ল, গোটেইখিনি উলিয়াই ল'ম। এয়া চাওক, দেখিবলৈ ইমান ধুনীয়া হৈছে আৰু লাওৰ গুটি মাছৰ লগত খাবলৈ বহুত টেষ্টি হয়, চাটনি খাবলৈ বহুত টেষ্টি হয়। আৰু এয়া আজি মোৰ থালিখন, কেঁচা পিঁয়াজ, কণী চপ আৰু এয়া কণী। আৰু একেবাৰে শেষত হৈ গ'ল এয়া মণিপুৰীসকলৰ ফেভৰেট চাটনি। এতিয়া আমাৰো ফেভৰেট হৈ গৈছে, হাজবেণ্ডে বনাই খুৱাই খুৱাই মানে পূৰা ভাল লগা কৰি দিছে। আৰু এয়া লৈছোঁ অকণমান আৰু আজিৰ থালিখন ৰেডি হৈ গ'ল। চিম্পল থালি বাট টেষ্টি থালি। এয়া চাওক, কেতিয়াবা এনেদৰে চিম্পলকৈ খায়ো ভাল লাগে। মোৰ ব্ৰেকফাষ্ট কৰা হৈ গ'ল, আপোনালোকেও চাগে যোৱাকালিৰ ভিডিঅ'টি চালে। আৰু ৰেচিপিকেইটা কেনেকুৱা লাগিছে জনাব নাপাহৰিব। হাজবেণ্ডে খং মানে ইমান তেনেকুৱা খং উঠা নাই, জাষ্ট ইৰিটেড হৈ আছিল যিহেতু বহুত গৰম কিটচেনত। এই গৰমৰ দিনত যোনে যোনে পাকঘৰত সোমাই সিহঁতেতো বাৰু জানে কিমান গৰম হয় কিটচেনত। গৰমৰ বাবে ইৰিটেড হৈ আছিলে, সেনেকুৱা একো খং উঠা নাই। বাৰু যিয়ে নহওক, মোৰ এইটো নিচিনাই সৰু আছিলে। মই যেতিয়া সৰু আছিলোঁ, মই যিমান ডাঙৰ হৈ গৈ আছোঁ এইটোও ডাঙৰ হৈ গৈ আছে। এইটো ডাঙৰটোক চাগে মাহ বুলিহে কয়, তিল নকয় নেকি নাজানো, মই তিল কয় নে মাহ কয়, এবাৰ মই তিল বুলিয়ে কৈছোঁ। এইটো সৰুতে সৰু আছিলে, ডাঙৰ হৈ গৈ আছোঁ, ডাঙৰ হৈ গৈ আছে। কেতিয়াবা ভাবোঁ এৰুৱাই দিওঁ নেকি এইটো, আৰু কেতিয়াবা ভাবোঁ থাকক, একো ক্ষতিওতো কৰোৱা নাই, ভগৱানে যেনেকৈ দিছে তেনেকৈ থাকক। আপোনালোকে জনাবচোন, এইটো নাথাকিলে ভাল লাগিব নে থাকিলে ভাল লাগে, জনাবচোন কমেণ্ট কৰি। আপোনালোকেও কি কয় চাওঁ। একচুৱেলি মোৰ এইটো আছে লেফ্ট চাইডে। ৰাইট লেফ্ট হৈ থকাৰ কাৰণটো হ'ল মোবাইলৰ ফ্ৰণ্ট কেমেৰাৰে যেতিয়া ভিডিঅ' কৰোঁ তেতিয়া মানে
ৰাইটৰ বস্তুবোৰ লেফ্ট চাইড লেফ্টৰ বস্তুবোৰ ৰাইট চাইড হৈ যায় যে সেইবাবে মোৰ এইটো ৰাইট চাইড হৈ যায় আৰু যেতিয়া বেক কেমেৰাৰে কৰোঁ তেতিয়া অৰিজিনেল লেফ্ট চাইডে দেখুৱায় আৰু আপোনালোকে চাগে মন কৰিছে কেতিয়াবা মই যেতিয়া ৰেচিপি বনাই খাই পিনে ৰিভিউ দিওঁ তেতিয়া লেফ্ট হেণ্ডেৰে খোৱা যেন লাগে হয়নে কিন্তু মই লেফ্ট হেণ্ডেৰে নাখাওঁ ৰাইট হেণ্ডেৰে খাওঁ কিন্তু সেই ফ্ৰণ্ট কেমেৰা কৰিলেও যে কেতিয়াবা সেইকাৰণে লেফ্টৰটো ৰাইট ৰাইটৰটো লেফ্ট হৈ যায় অৰিজিনেলি আছে মোৰ এইটো লেফ্ট চাইডে মোবাইলৰ ফ্ৰণ্ট কেমেৰাৰ বাবে লেফ্ট ৰাইট হৈ থাকে অৰিজিনেলি লেফ্ট চাইডে আছে আৰু আপোনালোকে কুৱেশ্যন এনচাৰৰ ভিডিঅ' বিচাৰে নেকি কাৰণ এতিয়াতো আমি ফেমিলি মেম্বাৰৰ দৰে হৈ গৈছে আপোনালোকেও হয়তো মোৰ বিষয়ে জানিবলৈ মন যায় যদি কুৱেশ্যন এনচাৰৰ ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট কৰিব মই অতি সোনকালে কুৱেশ্যন এনচাৰৰ ভিডিঅ' আনিবলৈ চেষ্টা কৰিম আৰু আশা কৰিছোঁ আজি ভিডিঅ'টি আপোনালোকে চাই ভাল পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলত যদি নতুন চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব চ' আজি ভিডিঅ' ইমানতে সামৰিছোঁ আকৌ লগ পাম নেক্সট ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই